আপোনালোকে নিশ্চয় কে সিদ্ধাৰ্থ শুক্লা, পুনীত ৰাজকুমাৰ তেওঁলোকৰ বিষয়ে শুনিছে। তেওঁলোক নিজৰ জীৱনত যিমান সফল আছিল, তেওঁলোকৰ মৃত্যুও কিন্তু আমাক এটা কথা সকীয়াই গৈছে। তেওঁলোক নিশ্চয় বহুত ভালকৈ ব্যায়াম বা খাদ্যবস্তুৰ ওপৰত কঠোৰভাৱে মানি চলিছিল, তথাপিও কিন্তু তেওঁলোকৰ অতি কম বয়সত তেওঁলোকৰ হৃদৰোগ হৈ আমাৰ পৰা আঁতৰি গৈছিল। সেইকাৰণে আমাৰ সমাজত এই হৃদৰোগৰ বিষয়ে সচেতনতা অহাটো বহুত আৱশ্যক। আৰু দেখা যায় মানুহে সদায় হৃদযন্ত্ৰ কেনে আছে বা আমাৰ স্বাস্থ্য কেনে আছে চাম বুলি ভাবোঁতেও সময়ৰ অভাৱ হয়। সেইকাৰণে আমি নৰ্থ ইষ্ট হাৰ্ট চেণ্টাৰৰ পৰা সেইসকল লোকৰ কাৰণে দেওবাৰে বিশেষকৈ বন্ধৰ দিনাখন যাতে তেওঁলোকে এই সেৱা লাভ কৰিব পাৰে তাৰ ব্যৱস্থাৰে ছানডে হাৰ্ট ক্লিনিকলৈ আহিছোঁ, যাতে আপোনালোকে ছানডে আমাৰ ওচৰত আহি আপোনালোকৰ স্বাস্থ্যৰ বিষয়ে, আপোনালোকৰ হাৰ্টৰ বিষয়ে আমাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। ধন্যবাদ।